Good morning, my dear students. Welcome back again to our YouTube channel, eProga. Today, we are going to start the second part of our lesson Uruka Adventure of class 7, lesson number 2. So, let's start the lesson. Start the lesson right now. তোমালোকে এতিয়া ভালকে শুনিবাচোন আমি ইতিমধ্যে কি গম পাইছো আমি ইতিমধ্যে গম পাইছো যে তেওঁলোকে এটা গ্ৰুপ বনাইছে আৰু সেই গ্ৰুপটো লিডাৰ হিচাপে কোন আছিলে বাৰু লিডাৰ হিচাপে ক'ব পাৰিবানে সেই গ্ৰুপটোৰ লিডাৰ হিচাপে আছিল মহেন ওকে আৰু সেই গ্ৰুপটোৰ আটাইতকৈ বয়সীয়াল জনৰ নামটো কি আছিল আটাইতকৈ বেছি ডাঙৰ জন আটাইতকৈ যাৰ বয়স বেছি আছিল হেজুৰ নামটো আছিল সঞ্জু তেওঁলোকে এটা প্ল্যানিং কৰিছে উৰুকা নিখাটো এনেই কটৱাতকে কিবা এটা এডভেঞ্চাৰাছ কামত তেওঁলোকে মানে যাব বিচাৰিছে আৰু সেই এডভেঞ্চাৰাছ কামটোনো কি বা সেই সাহসিকতাৰ অভিযানটোনো কি হ'ব সেই কথাটোকে আমি ইয়াত আজি ডিসকাস কৰিম ওকে ৰেডি ওকে সো লিসন soon the grand uruka feast was over অতি সোনকালে উৰুকা নিখাটোৰ উৰুকাৰ ভোজ ভাত শেষ হ'ল everyone left for their respective homes প্ৰত্যেকে ঘৰে ঘৰাঘৰি গ'ল প্ৰত্যেকে নিজৰ নিজৰ ঘৰলৈ গ'ল respective homes মানে নিজৰ the mysterious 5 stayed behind হে যি পাঁচজনে প্ল্যানিং কৰিছিলে হে পাঁচজন আকৌ উৰুকা নিখাৰ ভেলাঘৰতে থাকিল huddling around the big fire ডাঙৰ কুজুই একৰা জ্বলি আছে big fire ডাঙৰ কুজুই একৰা জ্বলি আছে আৰু জুই কৰা কাখে huddling এক ৰাউণ্ড হৈ বহি ৰৈছে তেওঁলোকে বাট হুক খাই বহিছে when it was past midnight যেতিয়া মাছ নিখা হ'ল পাৰ হৈছে আৰু Mahen rose and commanded the others to follow him in their nocturnal adventure remember nocturnal adventure nocturnal how to pronounce the word nocturnal so nocturnal means নৈশ অভিযান বা ৰাতি কৰা এটা অভিযান okay so nocturnal adventure কৰিবলৈ গৈছে ৰাতি এটা অভিযান কৰিবলৈ গৈছে তেওঁলোকে they made straight for Shantiram's house at the end of the lane হে গলিটোৰ একেবাৰে হেকত থকা শান্তিৰামৰ ঘৰলৈ হিহঁতে খুজ ললে straight Shantiram was a retired army man who was a retired army man মানে আৰ্মিৰ পৰা ডিফেন্সৰ পৰা বা সৈনিকৰ চাকৰি কৰি তেওঁ ৰিটায়াৰ হৈ আহিছে and farming was his hobby so হে মানুহজনে খেতি বাতি কৰি খুব ভাল পাইছিল তোমালোকে ভাল পোৱা নিশ্চয় ঘৰত দেখিছা হাকৰ খেতি কৰা ধানৰ খেতি কৰা so এনেকুৱা ধৰণৰ খেতি বাতি ফাৰ্মিং কৰি পেলাই তেওঁ খুব ভাল পাইছিল Shantiram was a retired army man his garden was full of cabbages তেওঁৰ একো বাগিচাখনত বন্ধাকবি আছিল বন্ধাকবি cabbage brinjal আছিল মানে brinjal মানে বেঙেনা carrots গাজৰ and other seasonal vegetables আৰু সেই ঋতুত হোৱা বিভিন্ন ধৰণৰ শাকপাচলিও আছিল they walked quietly মনে লাহে তেওঁলোকে খুজকাহি গ'ল pausing just to put aside the bamboos of the Nangala and tiptoed into Shantiram's garden আৰু কি কৰিলে মনে গৈ নঙলা মুখত ৰল গৈ আৰু নঙলাডাল খুলিবলৈ ৰল তাৰ পিছতে টিপটোত মানে মনে একদম ভৰি আঙুলিকেইটাৰে লাহে খুজকাহি কোনেও হাৰ নপোৱাকে যোৱাটো কি বুলি কোৱা হয় টিপ মানে আগ টো মানে ভৰি আঙুলিৰ ওপৰত ভেজা দি খুজকাহি মনে শব্দ নকৰাকৈ তেওঁলোক গৈ থাকিলে
কলৈ গৈছে তেওঁলোক ইনটু শান্তিৰামছ গাৰ্ডেন ভিতৰলৈ গৈছে কলৈ গৈছে শান্তিৰামৰ বাগিচাখনৰ ভিতৰলৈ দেন মহেন ষ্টপড সডেনলি তাৰপিছত মহেনে পটককে ৰৈ দিলে হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন আমি এতিয়া ভেজিটেবলছবোৰ কিহত নিম উই ডিডন্ট ব্ৰিং আ বেগ আমিতো বেগ চেগ একো নানিলো নেভাৰ মাইণ্ড একো নহয় চিন্তা নকৰিবা উই শ্বেল কেৰি এজ মাছ এজ পচিবল ইন ইচ হেণ্ড আমি হাত ভৰাই হাততেই গোটেই সম্ভাৰখিনি বা গোটেই বস্তুৰ সম্ভাৰ বা পাচলিৰ সম্ভাৰ যিমান পাৰোঁ সিমান লৈ যাম দ্য ফ্ৰেণ্ডছ ৰিপ্লাইড লগৰ বন্ধু কেইজনে উত্তৰ দিলে ইট ৱাজ অল ভেৰি চাইলেণ্ট ইন দ্য কোল্ড জানুৱাৰী নাইট একদম ঠাণ্ডা জানুৱাৰী নিশাটোত সম্পূৰ্ণ এটা নীৰৱ পৰিৱেশে বিৰাজ কৰিছিল নীৰৱ হৈ আছিল গোটেই পৰিৱেশটো দ্য নাইজাৰ a small species of owl niger he ফেঁচা এটা হঠাতে was screeching eerily মানে ভয় লগাকৈ ভূত ওলোৱাৰ দৰে ভৌতিক এটা পৰিৱেশৰ নিচিনাকৈ ভৌতিক পৰিৱেশ সৃষ্টি কৰি পেলাই তেওঁ অউলটোৱে কি কৰিছে অউলটোৱে এটা চিঞৰ মাৰিছে ফেঁচাৰ মাত তোমালোকে শুনিছা চ' ফেঁচাই ৰাতি কুৰিয়ালে কেনেকুৱা লাগে ভয় লাগে নে ভাল লাগে ভয় লাগে নিশ্চয় চ' তেনেকুৱা এটা পৰিৱেশ তাত আছিলে সেই সময়ত এট ৰেগুলাৰ ইণ্টাৰভেলছ ফেঁচাটোৱে আকৌ কেনেকৈ মাত মাতিছে ৰেগুলাৰ ইণ্টাৰভেলছ অকণমান সময়ৰ মূৰে নিৰ্দিষ্ট সময়ৰ মূৰে ৰেগুলাৰ ইণ্টাৰভেল মানে অকণমান সময় জিৰণি বা অকণমান সময় গেপ অকণমান সময় ৰৈ মূৰে মানে মাত মাতিবলৈ ধৰিলে ইট মেড দ্য এটমছফিয়াৰ অল দ্য মোৰ হণ্টিং আৰু বেছি ভূত থকা নিচিনা লাগিলে ভৌতিক হণ্টিং মানে কি যিটো বস্তুৱে মোৰ ওপৰত বা আমাৰ চাৰিওফালে একেৰাহে ঘূৰি ফুৰে আমাক খেদি ফুৰে এই অশৰীৰী কিছুমান বস্তু যেনেকৈ ভূত আমি বিশ্বাস কৰোঁ বা আছে বুলি ভাবোঁ তেনেকুৱা ধৰণৰ সেই পৰিৱেশবিলাকক বা তেনেকুৱা ধৰণৰ বস্তুবিলাকে ঘূৰি ফুৰাটোক কি বুলি কোৱা হয় হণ্টিং ছাপ'জ তুমি ভয় লাগিছে ভয়টো গোটেই গোটেই সময়ছোৱাত তুমি ভয় খাই আছা তেতিয়াহ'লে ইউ আৰ অলছ' হণ্টেড বাই ফিয়াৰ তুমিও কি বুলি ক'ব পাৰিবা আই এম হণ্টেড বা ফিয়াৰ বা atmosphere বা ঘোষ্টলি atmosphere makes me haunted like that এনেকৈ ক'ব পাৰিবা they were all very frightened সবেই ফেঁচাৰ মাতটো শুনি আৰু সবেই ভয় খাবলৈ ধৰিলে but put on brave faces কিন্তু সবেই নিজকে মুখতে একো ভয় নোখোৱাৰ নিচিনাকৈ মানে ভয়ৰ কোনো চিনচাপ নথকা নিচিনাকৈ কৰি আছে বা তেনেকুৱা এক্টিং কৰিছে বা তেনেকুৱা অভিনয় কৰিছে তেওঁলোকে মানে নিজকে দেখুৱাইছে যে কাৰো একো ভয় লগা নাই কিন্তু ভিতৰি বুকু কপি আছে তেওঁলোকৰ Mahen, who had walked ahead of the others, noticed a black heap right in the middle of the rows of vegetables. Vegetables bilakor majote. Kun asle তেওঁলোকৰ leader কোন আছিলে? মহেন সো মহেনে কি কৰিছে আগে গৈ আছে লিডাৰজনে সদায় কি কৰিব লাগিব যি নেতৃত্ব দিব তেওঁ সদায় আগে যাব আৰু তেওঁ আগে গৈ আছে গৈ সবজিবিলাকৰ মাজত দেখিলে যে ডাঙৰ এটা হিপ ডোম জাবৰৰ নিচিনাকৈ কলা ডোম এটা মাজতে আছিল সবজিবিলাকৰ মাজত আছিল he thought it was a harmless pile of garbage কি বুলি ভাবিছিলে জাবৰ গোবৰৰ ডোম বুলি ভাবিছিলে harm মানে অনিষ্ট কৰা less মানে নাই কৰা মানে harmless যেটো অনিষ্ট কৰিব নোৱাৰে meaningless কি হ'ব meaninglessৰ meaning কি হ'ব meaning মানে অৰ্থ less মানে কি হ'ব নাইকিয়া so meaningless মানে অৰ্থহীন অৰ্থ নাইকিয়া so less wordটোৱে less এটো suffix বুলি কোৱা হয় less suffix টো বা less টো পাছত লগাই দিলে কি হৈ যায় নেগেটিভ হৈ যায় যেনেকৈ ধৰা
So এই দুটা শব্দৰ চোৱা লেছ যেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমি লেছ ব্যৱহাৰ কৰিম লেছ এটো সাফিক্স বুলি কোৱা হয় পিছত অৰ্থাৎ শব্দৰ পিছত যোগ কৰা হয় এই লেছটো যেতিয়া যোগ কৰা হ'ল ইয়াৰ মিনিং বা ইয়াৰ অৰ্থবোৰ কি হৈ গ'ল নেগেটিভ বা নহয় হৈ গ'ল আসলে প্ৰথমতে মিনিং আছিল কিন্তু লেছ কৈ দিয়া কাৰণে মিনিংলেছ হৈ গ'ল নাইকিয়া হৈ গ'ল ঠিক তেনেকৈ প্ৰথমতে মেনাৰ আছিল লেছ কৈ দিয়া কাৰণে মেনাৰলেছ হৈ গ'ল মেনাৰ মানে কি ব্যৱহাৰ কৰা ভাল ব্যৱহাৰ কৰা সো ভাল ব্যৱহাৰ নকৰা জনক কি বুলি কম বা নকৰা একচনটো কি বুলি কম মেনাৰলেছ ওকে he thought it was a harmless pile of garbage pile mane dome garbage mane gubor jabor juthor ebilak but as the boys stretched their hands to pick the vegetables lora bilake jetia vegetable bu singiboloi loisil the black heap suddenly charged up hey kola dome to potokke jap mari uthile lorsor kori dile charged up lorsor kori dile to their utter horror মানে খুব আতংকিত হল তেওঁলোকে আফটাৰ খুব বেছি হৰৰ মানে আতংকিত বা ভয় খালে ইট ড্যাশ টুৱাৰ্ডছ দেম এট গ্ৰেট স্পীড হেই গোবৰ বা হে কলা ডমটোৱে হিহঁতক খেদি আহিল খুব স্পীডত এট গ্ৰেট স্পীড মানে খুব বেছি স্পীডত ইট ৱাজ none other than Shantiram হেই জাবৰ বা হে কলা ডমটো কি আছিল হেতু কোনো নহয় এজন মানুহ কোন যিজন এই ভেজিটেবল বাৰীখনৰ বাগিচাখনৰ মালিক তেওঁৰ নাম কি আছিল শান্তিৰাম আৰু হে শান্তিৰামে who had been sitting like a black heap wrapped in a black blanket নিজকে এখন কলা ব্ল্যাঙ্কেটেৰে আবৰি ৰাখি এটা জাবৰৰ ডমৰ নিচিনাকে আন্ধাৰ জাগাত বহি আছিল waiting for such uruka adventures এইটো যেহেতু নরমালি হয় মাঘ বিহুৰ উৰুকা নিখাটোত সেই কাৰণে তেওঁ হাজু হৈ আছিল আগতীয়াকৈ হাজু হৈ আছিল যে এনেকুৱা ধৰণৰ কিছুমান পৰিবেশ হ'ব পাৰে কোনোবা আহিব পাৰে সবজি নিব কাৰণে সো তেওঁ কি কৰিলে কলা ব্ল্যাঙ্কেট এখন লৈ ভেজিটেবলছ বিলাকৰ মাজত হুমাই বহি আছিল oh my good lord it's a ghost run oh ভূত pola Mahan screamed Mahan চিঞৰিবলৈ ধৰিলে they all dash মানে কি dash মানে এই আঁচডালক কোৱা হয় dash এতিয়া যে কোৱা হয় fill in the dress আমি কমনলি অলপ ভুল হয় কেতিয়াবা ড্ৰেছ নহয় fill up বা fill in the dash ওকে ড্যাশ মানে এডাল আঁচ বা এটা খালি ঠাই ওকে কিন্তু ড্ৰেছ হ'বলৈ হলে কি হ'ব পিন্ধা ড্ৰেছটো হ'ব পাৰে কিবা এনেকুৱা ধৰণৰ অৰ্থ কৰিবগৈ সো ড্যাশ বুলি কৈছে ড্যাশ মানে আৰু এটা অৰ্থ ড্ৰেছ আছে খুব জোৰেৰে দৌৰ মৰাটোকো ড্যাশ বুলি কোৱা হয় খুব জোৰেৰে দৌৰ মৰাটোকো আমি 100 মিটাৰ দৌৰ 100 মিটাৰ ৰেছ নহয় 100 মিটাৰ ড্যাশ 100 মিটাৰ ৰেছ বুলি ক'ব নালাগে 100 মিটাৰ ড্যাশ So that's mane khub jurere door mora so they all dashed past the open nongola and then to the road hihote hokolue khub jurere nongola par hoi rastar upor door mariboloi arambho korile then to the road rastar phale door mariboloi arambho korile the boys ran frenetically mane kobo nwara hoi একদম পাগলৰ নিচিনাকে ফ্ৰেনেটিক্যালি এটা কোনো যুক্তি নোহোৱাকৈ বা কোনো কাৰণ নোহোৱাকৈ বা কোনো মানে ধ্যান ধাৰণা নোহোৱাকৈ খুব যিকোনো ধৰণৰ খেলিমেলি ভাৱে কাম কৰাটোকে ফ্ৰেনেটিক বুলি কোৱা হয় এক কথাত ক'বলৈ গ'লে অলপ পাগলামিও বুজায় ফ্ৰেনেটিক সো ফ্ৰেনেটিক্যালি লাইক এন্টিলপস মানে কোনবিলাক
এই হৰিণ জাতীয় এনিমেলছবিলাক হাবিত যে থাকে তেওঁলোকে কেনেধৰণে বাঘ আহিলে বা কিবা তেনেকুৱা আতংকময় পৰিৱেশত কেনেধৰণে দৌৰ মাৰে ঠিক তেনেকৈ এই ল'ৰাকেইজনীও দৌৰিবলৈ ধৰিলে soon they were out of the reach of the army men অতি সোনকালেই তেওঁলোকে এটা নিৰ্দিষ্ট দূৰ অতিক্ৰম কৰি এই আৰ্মি মেনজনৰ পৰা who was that army man জন কোন আছিলে শান্তিৰামে তো তেওঁলোকক ভয় খুৱাবলৈ পিছে পিছে খেদি অহাৰ কৰিছিল সো শান্তিৰামৰ পৰা এটা নিৰ্দিষ্ট দূৰত গৈ পেলাই তেওঁলোকৰ ৰল গৈ বা তেওঁলোক অকমান দেৰি চাইছে ইফালে ফাইনেলি ৰিগেইনিং হিজ ব্ৰেথ তাৰমানে অৱশেষত উশাহ লৈছেগৈ আৰু দীঘল উশাহ টানিছেগৈ বহুতো দৌৰ মৰাৰ পাছত কি হয় মানুহৰ খুব ফফনি উঠে সো তেতিয়া কি হয় মানুহে দীঘল উশাহ ল'বলগীয়া হয় সো সেই তেনেকুৱা ধৰণৰ মহেনৰ একেটাই কণ্ডিশ্যন মহেন এক্সক্লেইমড থেংক গড উই আৰ অল এলাইভ মহেনে একদম বিৰাট ভয় আতংকিত হৈ পেলাই খুব এক্সক্লেইম কৰিছে খুব জোৰে আহি পেলাই কৈছে কি কৈছে যে আমি ভগৱানক ধন্যবাদ জনাইছোঁ যে আমি সকলোৱে জীয়াই আছোঁ বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ্ছ কিন্তু এতিয়া আমি বেলেগ ধৰণৰ এডভেঞ্চাৰ কিছুমান কাম কৰিবলৈ হাতত ল'ব নোৱাৰো জানো আমি চিন্তা কৰিব নোৱাৰো জানো অকল চুৰ কৰাটোৱে বা কাৰণৰ বাৰীৰ পৰা বস্তু লৈ অহাটোৱে আমি চিন্তা কৰিলে নহ'ব আমি কি কৰিব আমি এইটো বাদ দি বেলেগ কিছুমান এডভেঞ্চাৰৰ কাম কৰোঁগৈ বা আমি চিন্তা কৰা উচিত বা চিন্তা কৰিম এনেধৰণে কৈছে আচ্ছা ঠিক আছে তোমালোকে এতিয়া নিশ্চয় বুজি পালা লেসনটো কি ধৰণে কেনেকৈ তেওঁলোকৰ অভিযানটো নিষ্ফল হৈছিল হাউ দেয়াৰ adventure became unsuccessful you have got that idea so now let us know some meanings of the words okay I'm writing some words again on the board and at the same time I will be giving some meanings also there সো ছাত্ৰ-ছাত্ৰীসকল এটা দেখিছানে বোৰ্ডত কেইটামান শব্দ দিয়া হ'ল এই শব্দবিলাকৰ অসমীয়া অৰ্থও লগতে দিয়া হৈছে আৰু এইবিলাকৰ উপৰিও আৰু বেলেগ অৰ্থও থাকিব তোমালোকে ডিক্সনাৰী ব্যৱহাৰ কৰিলে পাবা আৰু এনেকৈ আমাৰ ভোকেবুলাৰীত অৰ্থাৎ শব্দৰ সম্ভাৰটো ইংৰাজী ভাষাৰ শব্দৰ সম্ভাৰ যেটো ভোকেবুলাৰী বুলি কোৱা হয় হেইটো তোমালোকে বৃদ্ধি কৰিব লাগিব আৰু প্ৰতিটো লেসনৰে যিবিলাক নজনা শব্দ নজনা মানে বাক্য থাকে ফ্ৰেজ থাকে হেখিনি ভালকৈ খৰচি মাৰি পঢ়ি বা শিক্ষকসকলক সুধি বা আমাকো সুধিব পাৰা তলত কমেন্টৰ বক্সত গৈ পেলাই তোমালোকে প্ৰশ্ন কৰিব পাৰা সো হেই গুটেখিনি কৰি তোমালোকে অৰ্থবিলাক যেনে তেনে শিকি লবা ঠিক আছে so my dear children this is the class this is all about the lesson Uruka adventure so I think you have got about the lesson what is given there and you have understood you have come to know about the details of the lessons from the class okay so if you have any problem if you have any kind of confusion regarding the lesson regarding the class you can send me through the in the comment box that is given below okay I hope you will respond in this regard and you should feel free to send or to ask me anything any way that you like okay thank you